এখন মুখ বনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া বৰ্তমান উপস্থিত আছোঁ এটা ৱৰ্কশ্বপত যদিও ইয়াত নাটক নাচ গানেৰে ভৰপূৰ হৈ আছিলে, এইকেইদিন ক্লাছ হৈ আছিলে, ৰিহাৰ্চেল হৈ আছিলে, তাৰ মাজতে থাকিলোঁ আৰু লগতে স্কুলখনৰ অকণমান ডেক'ৰেশ্যনৰ কাৰণে আগবাঢ়িলোঁ। কাম সম্পূৰ্ণ হ'বলৈ মাত্ৰ আৰু 2 ঘণ্টামান বাকী। তাৰপিছত আপোনালোকে দেখিব কি ধুনীয়া এটা পৰিৱেশ। উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰভোগৰ ভলুকা ডবা নামৰ এডোখৰ ঠাই, য'ত এখন স্কুল আছে। সেই স্কুলখনৰ নাম হৈছে জ্ঞান বিকাশ বিদ্যা ভৱন। আৰু তাতেই আমি অকণমান বেলেগ ধৰণৰ কিছুমান কাম কৰিবলৈ গৈ আছোঁ। আপোনালোকক দেখাই মই নিজেই সন্তুষ্টি লাভ কৰিম। এইটো হৈছে এখন কিটচেন গাৰ্ডেন বনাবলৈ গৈ আছোঁ। স্কুলৰ এখন কিটচেন গাৰ্ডেনত কি থাকিলে ইয়াত ভাল হ'ব। মই ভাবিছোঁ যে ইয়াত এইখিনি ঠাইত থাকিব ব্ৰাহ্মী শাক, এইফালে থাকিব মানিমুনি, এইফালে ওলমি থাকিব ভেদাইলতা, হালধি, আদা, এনেকুৱা ধৰণৰ কিছুমান অমিতা, জলকীয়া, এনেকুৱা ধৰণৰ কিছুমান কাম কৰিম বুলি ভাবিছোঁ। এইখনে হ'ল কিটচেন গাৰ্ডেন হ'বলৈ গৈ আছে। আৰু এটা বিশেষ ধৰণৰ এতিয়া কাৰুকাৰ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিটো হৈ উঠিছে এডাল গছ। সেই গছডালত আচলতে ফল নালাগে, ধুনীয়া ছাঁ দিয়ে গছডালে। আৰু সেই স্কুলৰ মেইন চেণ্টাৰত চোতালখনতে আছে সেই গছডাল। সেইডাল গছ এতিয়া ধুনীয়াকৈ হালধীয়া সৰু কুঁহি পাতবোৰ আহিছে। ইয়াৰ পিছতে আহিব সেউজীয়া হৈ, গোটেই সেউজীয়া হৈ যাব। আৰু ফল সদৃশ এইবোৰ মই টেকেলি ঘৰত এইবোৰ কালাৰ কৰি ধুনীয়াকৈ মই ওলোমাই দিছোঁ। দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু এইবোৰ হৈছে গছবোৰ ধুনীয়াকৈ কালাৰ কৰি দিছোঁ। আৰু এই বহিবৰ পৰা সেইখিনি ফাট মেলিছে যদিও ধুনীয়া কালাৰ কৰিয়ে দিছোঁ। ইয়াতো দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু মই নিজেই ৰাতি ধ্ৰুৱজ্যোতি পাঠক আৰু মই সৰভোগৰে এজন বিখ্যাত নাট্যকৰ্মী, নাট্য চৰ্চা কৰা মানুহ, আৰ্টো কৰে। আৰু তেখেতৰ লগতে ৰাতি 3 বজালৈকে কাম কৰিছোঁ একেলগে দুইজনেই। এইবোৰ কালাৰ কৰিছোঁ ৰাতি 3 বজাত। দেখা পোৱা নাছিলোঁ এইখিনি, সেইকাৰণে কালাৰ লগাই নাই। বৰ ধুনীয়া লাগিছে। আৰু কেইটামান বস্তু দেখাবলৈ গৈ আছোঁ আপোনালোকক। এইটো হৈছে চৰাই বাঁহ। আৰু মই য'ত থাকোঁ ত'ত চৰাই বাঁহ এটা হ'লে হ'বই তাৰমানে। আৰু মই চৰাই বাঁহ সাজি বৰ ভাল পাওঁ। আৰু চৰাই যিহেতু এদিন প্ৰথম বনাওঁতেই যেতিয়া চৰাই বাঁহ লৈছিলে, তেতিয়াই মই মোৰ আত্মসন্তুষ্টিটো মই নিজেই পাইছিলোঁ যে মই য'তেই কিবা ডিজাইনৰ কাম কৰিবলৈ গ'লে মই এটা হ'লেও এটা চৰাই বাঁহ বনাওঁৱেই। কিন্তু মই ইয়াত এটাই নহয়, ইয়াত বহুত চৰাই বাঁহ বনাইছোঁ। মই আপোনালোকক দেখাবলৈ যাম। এইটো এটা তেলৰ গিলান। আৰু ইয়াতে আমি ভাবিছোঁ যে ইয়াত যদি আমি গছত এনেকৈ খামুচ মাৰি বান্ধি দিওঁ, চৰাইজনী আহি ইয়াত থাকিলে আৰু এইফালে ওলাই গ'লে এনেকুৱা ধৰণৰ এটা সুবিধা কৰি দি দিছোঁ। চৰাই বাঁহ ল'ব বুলি মোৰ বিশ্বাস, আশা। ইয়াতে আছে 3টা চৰাই বাঁহ সাজিছোঁ। আৰু লগতে খেৰ অলপো ওপৰে দি থৈ দিছোঁ। তেনেকৈ খেৰবোৰ লৈ ডাইৰেক্ট ভৰাই নিজে নিজৰ ঘৰটো সাজি লয়। এই অঞ্চলৰ অভিভাৱকসকলক ধন্যবাদ দিছোঁ যে ল'ৰা ছোৱালীবিলাকক ঘৰত থৈ দিয়া নাই। ৱৰ্কশ্বপ হৈছে, বনচাই অসমত এটা ৱৰ্কশ্বপ হৈছে, নাটকৰ ৱৰ্কশ্বপ, আৰু গোটেইবোৰ আহিছে। আৰু আহোঁতেই অকল অভিনয়ৰ লগতে অভিনয় শিকাৰ উপৰিও নৃত্য চাৰুকলাৰ ওপৰতো তেওঁলোকে গুৰুত্ব দিবলৈ বাধ্য হৈছে। যদিও এদিন কোনো ৰং কৰি পোৱা নাই, কালাৰ কৰি পোৱা নাই, মোৰ চৰাই বাঁহটো তেনেকৈ ৰং কৰি পাইছে, মানে ভাল পাইছে, সিহঁতে আহি ভাল পাইছে। গতিকে থেংক ইউ। আৰু কিছুমান কাম কৰিম আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। নমস্কাৰ। আজি আমাৰ ইয়াতে হোলী। আজি আমি হোলী খেলিছোঁ। সকলোৱে চাই থাকিব দেই। গোবিনৰ বৰপেটাত আহি হোলী খেলি কেনেকুৱা লাগিছে? বৰ ধুনীয়া। গুঞ্জন কেলে বেয়া কৰি দিছা?